নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ বাবে লৈ আহিছোঁ মই পোলাও আৰু মাংস। আহকচোন মই কেনেদৰে পোলাও বনাওঁ আপোনালোককো দেখাওঁ। ইফালে মই কাটি লৈছোঁ পিঁয়াজ আৰু ইফালে মই কাটি আলু, ইফালে লৈ লৈছোঁ মাংস। ইফালে মই গেছটো জ্বলাই কেৰাহীটো পাতি তেল ঢালিয়ে দিলোঁ জানেনে। ইফালে মই হালধি দিছোঁ, তাৰপাছতে আলুখিনি মই ভাজি ল'লোঁ। যিহেতু মই আলুখিনি আগতীয়াকৈ ভাজি লওঁ সেইকাৰণে মই আলুখিনি ভাজি ল'লোঁ। এতিয়া মই এটা গামলাত আলুখিনি থৈ ল'লোঁ। এতিয়া মই তেল দিছোঁ আৰু এইবাৰ মই সৰহকৈ তেল দিছোঁ, কিয় জানেনে, কাৰণ মাংস বেছিকৈ আছে সেইকাৰণে। এতিয়া তেজপাত দিছোঁ নিমখ দি। এতিয়া মই পিঁয়াজখিনি দি দিছোঁ তাতে, পিঁয়াজ কেঁচা জলকীয়াও দিছোঁ, যেনেদৰে আগতে বনাওঁ তেনেদৰে। ইফালে মই মাংসখিনি বনাই লৈছোঁ। এতিয়া দিছোঁ নিমখ, হালধি। এতিয়া মই ধুনীয়াকৈ লৰাই লৈছোঁ আৰু এতিয়া মই ধনিয়া গুড়া, জ্বলা গুড়া মানে ৰেড চিলি দিছোঁ। এতিয়া মই ধুনীয়াকৈ লৰাই লৈছোঁ আৰু তাৰপাছত আদা নহৰুৰ পেষ্টটো মই দি দিছোঁ। যেনেদৰে আগতে বনাওঁ তেনেদৰে মই বনাইছোঁ। লৰাই লৈছোঁ মাংসখিনি। এতিয়া মই মাংসখিনি দি দিম। মাংসখিনি দি দিলোঁ। আজি নহয় 1 কেজি মাংস বনাইছোঁ জানেনে। সৰহকৈ আজি মাংস আনিলে, ভাবিলোঁ তৃপ্তিৰে এসাঁজ খাওঁ সকলোৰে। এতিয়া ঢাকনখন দি অকণমান সময় থৈ দিছোঁ। অকণমান সময় থোৱাৰ পাছত পানীখিনি ধুনীয়াকৈ এৰি গৈছে মাংসৰ পৰা, ধুনীয়াও হৈছে। সেইকাৰণে মই তাতে আলুখিনি দি দিছোঁ। আলুখিনি দিয়াৰ পাছত আৰু মই ঢাকনিখন দি অকণমান সময় থৈ দিম। ইফালে মই মাংসখিনি অকণমান সময় সিজিবলৈ থৈ দি ইফালে মই বনাম বুলি ভাবিছোঁ পোলাও। চাউলখিনি তিয়াই থৈছিলোঁ। এতিয়া মই টুকি ল'লোঁ এটা গামলাত। টুকি লোৱাৰ পাছত মই থৈ লৈছোঁ। এইফালে মই কাটি লৈছিলোঁ গাজৰ আৰু নেচেৰা পিঁয়াজ। এইফালে লৈছোঁ কাজু বাদাম আৰু খিচমিচ। ইফালে গেছটো জ্বলাই লৈছোঁ। ইফালে পোলাও, এইফালে মাংস আঞ্জা। এতিয়া কুকাৰটো শুকাই যোৱাৰ পাছত পানীখিনি ইয়াত মই দিছোঁ অকণমান ৰিফাইন তেল, ঘিউ, তেজপাত, চেনি। চেনি দিয়াৰ পিছত মই লৰাই লৈছোঁ। এতিয়া মই দি দিছোঁ চব্জিখিনি। চব্জিখিনি দিয়াৰ পিছত আৰু লৰাই লৈছোঁ। আপোনালোকে কেতিয়াবা এনেদৰে বনাই খাই পাইছেনে? এতিয়া মই দিছোঁ অকণমান নিমখ। এতিয়া নিমখখিনি দি অকণমান সময় লৰাই লৈছোঁ। ইফালে মাংসখিনি লৰাইছোঁ। ইফালে পোলাও, ইফালে মাংস একেলগতে বহাই দিছোঁ, কাৰণ আপোনালোকে সিমানখিনি চাবলৈ ধৈৰ্য নাই, নহ'লে ভিডিঅ'টো বেছি লাম্বা হৈ যাব। সেইকাৰণে যিহেতু আপোনালোকৰ সিমান ধৈৰ্য নাই, সেইকাৰণে আপোনালোকৰ কথা ভাবিছোঁ অকণমান। সেইকাৰণে আপোনালোকে কিন্তু আমাৰ ভিডিঅ' সম্পূৰ্ণকৈ চাব দেই, আপোনালোকৰ কাৰণে বনাই আছোঁ। ইফালে চব্জিখন লৰাই লৈছোঁ। সকলোৱে এটা লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব, শ্বেয়াৰো কৰি দিব। এতিয়া মই দিছোঁ চাউলখিনি। আপোনালোকে কিন্তু জহা চাউল ল'ব দেই। জহা চাউল ল'লে বেছি খাবলৈ সোৱাদ হয়, বহুত বেছি খাই ভাল লাগে। ইফালে মই মাংসখিনি পানী দিছোঁ। পানী দি অকণমান সময় উতলিব দিছোঁ। ইফালে মাংস আঞ্জা আৰু ইফালে মই পোলাও বনাই আছোঁ। ইফালে পোলাওখিনি লৰাই আছোঁ। ধুনীয়াকৈ সিজিব লৈছে। অলপ সময় থোৱাৰ পাছত হৈ যাব পোলাওখিনি। আপোনালোকেও কেতিয়াবা এনেদৰে বনাই খাই চাব, বহুত বেছি ভাল লাগে। কিমাননো ভাত আৰু ৰুটিকে খাম নহয়নে, কেতিয়াবা এনেদৰেও বনাই খাই চাব মন যায়। এতিয়া মই দিছোঁ পানী। মগেৰে জুখি মই 3 মগ পানী দিছোঁ। চাউলখিনি মই এইটো কাৰণে ভাজি ল'লোঁ যে ভাজি ল'লে ধুনীয়া হৈ যায়, আৰু মই এতিয়া ঘিউ দিছোঁ, ফৰফৰীয়া হৈ যায়। আৰু এই পোলাওটো ভাজি লৈ বনোৱা হয়, সেইকাৰণে সেনেকৈ মই বনাইছোঁ। এতিয়া মই দিছোঁ ৰং গুটি, ইলাচি গুটি। এতিয়া মই ঢাকনিখন দি দিছোঁ। এটা হুইচেল আহিলে মই 2টা হুইচেল আহিব দিম। ইফালে মই গৰম মছলা দিছোঁ। গৰম মছলা দি অকণমান সময় থোৱাৰ পাছত মাংস আঞ্জাখন হৈ যাব। ইফালে পোলাওখিনি হৈ গ'ল। পোলাওখিনি নমাই দিলোঁ।
এতিয়া মাংস আঞ্জাখনো হৈ গ'ল। এতিয়া মই ফ্ৰাই কৰি ল'ম বেঙেনা। চাওক কালাৰটো ইমান ধুনীয়া লাগিছে, ৱাও খাওঁ খাওঁ লাগি গৈছে। ইফালে মই বেঙেনাখিনি ফ্ৰাই কৰি লৈছোঁ, পোলাওৰ লগত বেঙেনা ফ্ৰাইও খাম। আপোনালোকে কেতিয়াবা ঘৰত এনেদৰে বনাই খাই চাবচোন। এই বেঙেনা ফ্ৰাই কৰা হৈ গ'ল। এতিয়া মই পোলাও আৰু মাংস লৈ লৈছোঁ। এতিয়া খাওঁ, চাওকচোন কিমান ধুনীয়াকৈ সিজি গৈছে ভাতবোৰ। এনেকৈ ঘৰত আপোনালোকে বনাই খাই চাব, এবাৰ বনাই খাই চাব আৰু খাবলৈ মন গৈয়ে থাকিব, বহুত বেছি সোৱাদ লাগে। এতিয়া আহিছোঁ, বাই।